Hello everyone, কি খবৰ আপোনালোকৰ? মোৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মোৰ লগত আছে মোৰ মাজুমা। হাই। আৰু আমি আজি এটা সুন্দৰ কণীৰ ৰেচিপি আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছো আৰু ৰেচিপিটো বনাব মাজুমাই। তো বলক ৰেচিপিটো আৰম্ভ কৰোঁ। আৰু এয়া লগত আছে কণী, পিঁয়াজ, নহৰু, কেৰাহী বহাই দিছে। প্ৰথমতে কেৰাহীত তেল দিছে। তেল দি কণীকেইটা ভাজি লম অলপ। ইয়াতে অলপ ৰং গুড়া দি দিছো, আপোনালোকে এনেকেও দিব পাৰে, পিছতো দিব পাৰে। অকণমান নিমখ, এতিয়া কণীকেইটা দি দিছে। পিঁয়াজ দি অলপ লৰাই দিছোঁ। পিঁয়াজ দিয়াটো আপোনালোকক দেখুওৱা নহ'ল বাৰু। পিঁয়াজখিনি অলপমান সিজিব লাগিব। এতিয়া ইয়াতে অলপ খুন্দি লোৱা নহৰু দি দিছোঁ। আৰু অলপ জিৰা গুড়ি দি দিম। এনেকৈ আকৌ লৰাই দিছোঁ। এয়া চাওক, পিঁয়াজখিনি অলপ ৰঙচুৱা হৈছে। এতিয়া অলপ মই সামান্য পৰিমাণে জিৰা গুড়ি দি দিম। ইয়াতে জিৰা গুড়ি দিছোঁ, মিট মছলা দিছোঁ অলপ। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈছে। এতিয়া ইয়াতে এই বিলাহীখিনি দি দিছোঁ। দি এনেকে অলপ লৰাই দিব। এনেকৈ লৰাই বিলাহীটো অলপ গলি গ'লে ইয়াতে নিমখ আৰু ৰং গুড়া দি দিম। আপোনালোকে ভিডিঅ'টো ষ্টপ নকৰাকৈ শেষলৈকে চাই থাকিব দেই। মাজতে এয়া মোৰ ল'ৰাটো উঠি গ'ল আৰু বাহিৰৰ পিনে আপোনালোকক দেখাই আছোঁ, ৰ'ব দেই। এইয়া আমাৰ মাজু দেউতা আৰু আমাৰ ধুনুই মাছ বাচি আছে। সৰু মাছ আনিছে মাজু দেউতাই, এয়া বাচি আছে। এয়া মই এইখিনি লৰাই এয়া এতিয়া দেখিছে গলি গ'ল। কালাৰটো এনে ধুনীয়া হৈছে দেখিবলৈ, কিন্তু মোবাইলত ইমান ভালকৈ অহা নাই কালাৰটো। এতিয়া ইয়াতে এইখিনি আৰু অলপমান লৰাই মই কণীকেইটা দি দিম ইয়াতে। মই এতিয়া কণীকেইটা দি দিছোঁ, ভাজি থোৱা কণীকেইটা দি এনেকৈ লৰাই দিছোঁ। মানুহ যদি খাব বেছি থাকে আপোনালোকে অলপ পানীও দিব পাৰে। মই কিন্তু পানী দিয়া নাই, পানী দিলে অলপমান সোৱাদটো কমি যায়। এনেকৈ দিছোঁ। আপোনালোকে অলপ গৰম মছলা দিব পাৰে যদি কোনোবাই দিব বিচাৰে। মই দিয়া নাই, কিন্তু মই বৰ বেছি মছলা ভাল নাপাওঁ। এনেকৈ অলপ লৰাই নমাই থৈ দিম আৰু।